কবিতাৰ শিৰোনাম বহাগ তই নাহিবি। তই নাহিবি বহাগ, তোক যে এইবাৰ মাহ হালধিৰে নোৱাব ধুৱাব নোৱাৰিম। তই নাহিবি বহাগ, তোক যে এইবাৰ বাপুতি সাহোন বুলি ঘৰৰ আটাই বহি পুজিবও নোৱাৰিম। গোহালিৰ ৰঙা মুগাহত তহঁতে অভিমান নকৰিবি দেই। দীঘলতি মাখিয়তিৰে কোবাই লাও খা বেঙেনা খা বুলি নদীলৈ তহঁতক খেদি নিবও নোৱাৰি। চেনেহৰ কুলিজনী, খং নকৰিবি মোক। তোৰ মনৰ জোখাৰে বিহুগীত শুনাবলৈ মই যে এতিয়া বৰঘৰৰ এচুকত কুচি মুচি পেপুৱা লগা এটা চুক ভেকুলী। ধোৱা চাঙত তুলি থোৱা চেনেহৰ থোলটোত হেঁপাহ পলুৱাই হাত বোলাবলৈ আমি যে এতিয়া হাত ভৰি বান্ধি থোৱা চিৰিয়াখানাৰ প্ৰাণী। তই নাহিবি বহাগ, তোৰ প্ৰেমত মতলীয়া নাচনীজনীক এইবাৰ যে মই পদূলিৰ নাহৰ জোপাৰ পৰা এপাহ কপৌ ফুল দিব নোৱাৰিম। সুৰুকাৰ নিশাটোত ব্যস্ত বনীজনীক ঢেঁকীশালত অলপ সহায় কৰিব। তই নাহিবি দে বহাগ, খালী হাতেৰে পুৰণি সাজিৰে তোক ঘূৰাই পঠাবলৈ আমাৰ যে বৰ কষ্ট হ'ব। বাৰুকৈয়ে কষ্ট হ'ব। পথাৰৰ মাজত তোৰ বাবে অপেক্ষাৰত বৰগছজোপাৰ। তই নাহিবি বহাগ, তোক দেখিলে মহৰ শিঙৰ পেপাটোৱে বৰকৈ কান্দিব। চেনেহীৰ খোপাৰ গগনাডালে উচুপি উঠিব। তইহে কচোন বহাগ, বছৰেকৰ চোতালত নাতিনীহঁতৰ আশীৰ্বাদ নাপাই হিয়া ঢাকুৰীয়াই কন্দা আইজনীক কেনেকৈ বুজাওঁ যে আমি এতিয়া সজাৰ ভাতো। মন কৰিলেই কঁকালত টঙালি বান্ধি লাৰু পিঠাৰ সোৱাদ ল'ব নোৱাৰোঁ। আৰু নোৱাৰোঁ কান্ধত ঢোল লৈ সমনীয়াৰ সৈতে গঞাৰ চোতালত হুঁচৰি গাবলৈ। তই নাহিবি বহাগ, পংগুত্বই কোঙা কৰা ভীৰু সমাজলৈ সপৰিষ্কাৰ হ'বলৈ তই কেতিয়াও নাহিবি।